Hey guys, Assalamualaikum. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ বিছে ভালে। তো সকলোতকৈ আগতে মই আপোনালোকৰ আগতে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই লওঁ তো ৱেলকাম টু মাই ইউটিউব চেনেল সাজনা ক্ৰিয়েশ্যন ষ্টিচ এণ্ড ষ্টাইললৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, মই যোৱাটো ভিডিঅ'ত মই আপোনালোকৰ মাজত এটা কাটিং ভিডিঅ' লৈ আহিছোঁ পাটিয়ালা পাইজামাৰ। তো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে প্লিজ গৈ চাব পাৰে, আৰু যিসকলে চাইছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো পাব মই চিলাই কেনেকৈ কৰিলোঁ পাটিয়ালা পাইজামা। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়া বুজি পাব। তো চাৰি কৰি ভিডিঅ'টো শেষলৈকে। তো ফ্ৰেণ্ডছ, মই যিকেইটা পাৰ্ট ইয়াত এনেকৈ লৈছোঁ পাৰি, তো আপোনালোকে মই যেনে ধৰণকৈ মাজত লৈ এনেকৈ পাৰি দেখুৱাইছোঁ, এনেকৈ আপোনালোকে জইন লগাব। তো ফ্ৰেণ্ডছ, এয়া মই জইন লগাই ল'লোঁ এটা ভৰিৰ পাৰ্ট। তো এনেকৈ আমাৰ নেক্সট পাৰ্টটো আমি এনেকৈ জইন লগাই ল'ম। তাৰপিছত ফ্ৰেণ্ডছ, ইয়াত মই আমাৰ যিটো ৰাইট ছাইড হয়, তো দুটা পাৰ্টটো আমি ৰাইট ছাইডটো ভিতৰৰ ফালে থাকিব, আৰু যিটো ৰং ছাইড হয় সেইটো আমাৰ বাহিৰ ফালে থাকিব। তো আৰু মই এনেকৈ হিপটোত মই এনেকৈ চিলাই লগাই দিম। তো ফ্ৰেণ্ডছ, এটা এনেকৈ চিলাই লগাই দিলোঁ। তাৰপিছত মই আকৌ নেক্সট এটা চিলাই এনেকৈ ওপৰেদি মাৰি ল'ম। আৰু ফ্ৰেণ্ডছ, এয়া হৈছে মোৰ কঁকালৰ বেল্টটো। তো আপোনালোকে এনেকৈ দুভাঁজ কৰি ল'ব কঁকালৰ বেল্টটো। তো দুভাঁজ কৰি লৈ পেলাই আমাৰ যি পিছফালেদি আমি প্লেট বনাম তাত এনেকৈ অলপ কাটি দিব, দি পেলাই ইয়াৰ 3 ইঞ্চি 3-3.5 ইঞ্চি মানত আগত আকৌ এনেকৈ কেঁচিৰে কাটি দিব, কাৰণ আমি সেইখিনিৰ পৰা আমি চিধা চিলাই কৰিম, তাৰপিছত আমি কোচ দিম। তো ইয়াত মই এনেকৈ জুখি দেখুৱাই দিছোঁ আপোনালোকক। এইটো চাওক, 3.5 ইঞ্চি আমি ইয়াত এনেকৈ কাটি ল'ম। তো আমাৰ যিটো আমাৰ কোণা আছিলে, যিটো ফাৰ্ষ্ট কাটিছিলোঁ, তাত আমি এনেকৈ হিপটোত আমি এনেকৈ জইন লগাই দিম, যাতে সমান হয় দুয়োটাৰ ফালে, সেইটো ধ্যান ৰাখিব। তো মই ইয়াত এটা এনেকৈ চিলাই লগাই দিছোঁ, যাতে আমাৰ কাপোৰটো পিছলি নাথাকে, সেইটো সুবিধাৰ কাৰণে মই এনেকৈ চিলাই লগাই লৈছোঁ। তো আমাৰ পিছফালৰ প্লেট কৰিবলৈ পাইজামাটোৰ পিছফালৰ আমি যিহেতু বেছি কোচ নিদিওঁ, তো পিছফালত আমি এনেকৈ দুটা প্লেট দিম। তো মই ইয়াত 2.5 ইঞ্চি প্লেট ভাঙিছোঁ, ইয়াত দেখুৱাই দি আছোঁ মই। তো 2.5 ইঞ্চিৰ মই ইয়াত প্লেট লৈ লৈছোঁ। তো দুয়োফালে মই এনেকৈ মুখামুখি কৰি এনেকৈ প্লেট দুটা লৈ ল'ম। তো ফ্ৰেণ্ডছ, এয়া পিছফালে মই এনেকৈ প্লেট দুটা লৈ ল'লোঁ। তাৰপিছত যিটো কণালৈকে কাটিছিলোঁ 3 ইঞ্চি জেগা ৰাখি, তো সিমানখিনিলৈকে আমি চিধা কৰি চিলাই লগাই দিম, তাত আমি প্লেট নকৰোঁ। তো তাৰ পৰা আমি এনেকৈ এতিয়া বেল্টত আমি 3 ইঞ্চি কাপোৰৰ এনেকৈ মই প্লেট লৈ লৈছোঁ। তো আপোনালোকে 3 ইঞ্চি পাৰে, 2 ইঞ্চি পাৰে, সেইখিনি ল'ব পাৰে সুবিধা অনুসৰি। মই ইয়াত 3 ইঞ্চিৰ প্লেট লৈ লৈছোঁ। যাতে ফ্ৰেণ্ডছ, প্লেট লওঁতে যাতে আমাৰ দুটা ফাল উল্টা নহয়, কাৰণ আমাৰ বহুতৰে আমাৰ প্লেট ভাঙোতে আমাৰ উল্টা হৈ যায়, দুয়ো ছাইডটো, এটা ছাইড বেলেগ হ'লে এটা ছাইড বেলেগ হৈ যায়, যাতে সেইটো ধ্যান ৰাখে যাতে ওলোটা নহয় এইটো। তো ফ্ৰেণ্ডছ, এয়া মোৰ দুটা পাৰ্টত মই এনেকৈ প্লেট ভাঙি ল'লোঁ।
তো ইয়াত মই প্লেটৰ ওপৰত আকৌ এটা চিলাই লগাই দিম যাতে আমাৰ চিলাইটো মজবুত হয় আৰু ইয়া মই চিলাই লগাই ললো তো এতিয়া মই যত মই ৰছী ভৰোৱাৰ কাৰণে তাত মই অলপ ওপৰৰ পৰা 1 ইঞ্চ দূৰত মই এনেকৈ চিলাই নামাৰো ইমানখিনিলৈকে চিলাই নামাৰি মই এইখিনিৰ পৰা চিলাই লগাই দিম পুৰা হিপটোলৈকে এইখিনি মই চিলাই লগাই ললো তো এতিয়া মই এতিয়া ৰছীডাল সোমোৱাৰ কাৰণে মই ইয়াত কেনেকৈ চিলাই ল'ম এইটো চাব আপোনালোকে এনেকৈ এটা চিলাই লগাই দিব অলপ 1/2 ইঞ্চ মান কাপোৰ এনেকৈ কচাই লৈ এটা চিলাই লগাই দিব দুটা চাইডে আৰু আমি ৰছী ভৰোৱা জেগাখিনিত আমি 1 ইঞ্চ 2 ইঞ্চ ইমানখিনি আমি এক্সট্ৰা কৰি ৰাখিছিলোঁ তো সিমানখিনিত আমি এনেকৈ মক্তি এটা পটি কৰি আমি এনেকৈ চিলাই কৰি দিম যাতে আমি ৰছীটো সোমোৱাৰ কাৰণে সুবিধা হয় তো সিমানখিনিলৈকে আমি এনেকৈ পটি এটা কৰি ল'ম তো সেয়া মোৰ কৰা হৈ গ'ল এতিয়া আমি বুকৰামত আহিছোঁ তো যিমানখিনি মই ইয়াত 3 ইঞ্চিৰ বুকৰাম লৈছোঁ আৰু 3.5 ইঞ্চ মই ইয়াত কাপোৰ লৈছোঁ য'ত বুকৰামত আমি চিলাই কৰিম তো আপোনালোকে সিমানখিনি ল'ব এটা চাইডে এনেকৈ মই যেনেকৈ চিলাই লগাই দিছোঁ সেনেকৈ লগাব আৰু নেক্সট চাইডটোত এনেকৈ কাপোৰটো বুকৰামৰ ওপৰত লৈ এনেকৈ চিলাই লগাই দিব আৰু ভৰিখনৰ ওপৰত মানে আমাৰ যিটো ৰাইট সাইড হয় সেইটো সাইডৰ ওপৰত আমি এনেকৈ বুকৰামটো দিম দি এনেকৈ চিলাই লগাই দিম আৰু এতিয়া আমি ৰং সাইডত এনেকৈ অলপ মেৰুৱাই আনি আমি ৰং সাইডৰ ভিতৰৰ ফালে এনেকৈ বুকৰামটো এনেকৈ চিলুৱাই দিম যাতে আপোনালোকৰ বুকৰাম লগোৱাত যাতে একো ভুল নহয় তো এনেকৈ লগাব মই যেনেকৈ লগাই দেখুৱাইছোঁ বুকৰাম আপোনালোকৰ নিজৰ সাইজ মতে ল'ব পাৰে কাৰোবাৰ 2 ইঞ্চিও ল'ব মোৰ বুকৰাম লগোৱাৰ পিছত মই এনেকৈ ওপৰত মই যিটো কুৰ্তীৰ কালাৰৰ কাপোৰ আছিলে সেইটো কুৰ্তীৰ কালাৰৰ মই কাপোৰ অলপ কাটি তো মই এনেকৈ অলপ ডিজাইন কৰি দিছোঁ এইটো ওপৰৰ সাইডেদি দিছোঁ মই এনেকৈ চিলাই কৰি আপোনালোকে দিব পাৰে নিদিব পাৰে এইটো নিজৰ ষ্টাইলৰ কথা মই এনেকৈ যিহেতু মোৰ পাটিয়ালা পাইজামাটো পিচটো হৈছে চিম্পল হয় একেবাৰে তো সেইটো কাৰণে মই অলপ এনেকৈ ষ্টাইল কৰি দিছোঁ আৰু এনেকৈ ওপৰতে মই এনেকৈ 3টা চিলাই লগাই দিছোঁ মই এনেকৈ ডিজাইন কৰি দিলোঁ আপোনালোকে বেলেগ ডিজাইন কৰি দিব লাগে
দিব পাৰে আৰু ফ্ৰেণ্ডছ মোৰ যিটো ভৰিৰ মেৰটো আছিল 10 ইঞ্চ তো মই ইয়াত 10 ইঞ্চত মই এনেকৈ আক লগাই দিছোঁ এইটোৰ পৰা মোৰ চিলাই হ'ব কাৰণ মোৰ এইটো একুৰেট জোখ আছিল আৰু 2 ইঞ্চটো হৈছে মোৰ এক্সট্ৰা আছিলে চিলাইৰ কাৰণে তো এতিয়া মই ইখন ভৰিৰ পৰা নেক্সট ইখন ভৰিলৈকে এনেকৈ গোটেইখিনি চিলাই ল'লোঁ তো ফ্ৰেণ্ডছ এয়া মোৰ পাটিয়ালা পাইজামাটো ৰেডি হ'ল